পশ্চিমবংগত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল। পশ্চিমবংগ চৰকাৰে সোমবাৰে ৭ জুনত কোভিড-19 মহামাৰীৰ বাবে ২০২১ চনত দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে ঘোষণা কৰিছিল যে ৰাজ্য চৰকাৰে পশ্চিমবংগ বোৰ্ড পৰীক্ষা ২০২১ৰ বাবে এখন বিশেষজ্ঞ সমিতি গঠন কৰিব। মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ বাবে ৰাজ্যিক পৰিষদৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগে নে নালাগে তাৰ পৰামৰ্শ দিবলৈ সমিতিখন গঠন কৰা হৈছিল। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেইবাটাও টুইটৰ জৰিয়তে কৈছিল, আমাৰ সন্তানৰ ভৱিষ্যত আটাইতকৈ ডাঙৰ অগ্ৰাধিকাৰ। এই ক্ষেত্ৰত আমি ২০২১ চনত দশম আৰু দ্বাদশ শ্ৰেণীৰ বৰ্ডৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ বাবে এক বিশেষ সমিতি গঠন কৰিছোঁ। ইয়াৰ বাবে আজি পৰীক্ষা বাতিল কৰাৰ চূড়ান্ত সিদ্ধান্ত জনোৱা হয়। উল্লেখ্য যে CBSEৰ পৰীক্ষা বাতিলৰ পিছত দেশৰ কেইবাখনো ৰাজ্যত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লৈছে। পণ্ডিচেৰী চৰকাৰে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লৈছে, কিন্তু এতিয়ালৈকে অসম চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই আৰু তেওঁলোকে তাৰিখৰ পিছত তাৰিখ, দিনৰ পিছত দিন বাগৰি সময় পাৰ কৰি আছে। ধন্যবাদ।